2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ আমি সুবিধা কৰি দিম। এই বছৰৰ পৰা আমি এটা নতুন আঁচনি হাতত লৈছো, যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম। কোনো বেংকৰো গ্যাৰেণ্টি নালাগে, একো নালাগে। আমি মাত্ৰ আমাৰ যুৱক যুৱতীসকলে যাতে কিবা এটা কৰি খাব পাৰে, তাৰ বাবে আমি 2 লাখ যুৱক যুৱতীক আমি 3টা কিস্তিত 2 লাখ টকা আমি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম। 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ আমি সুবিধা কৰি দিম। এই বছৰৰ পৰা আমি এটা নতুন আঁচনি হাতত লৈছো, যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম। কোনো বেংকৰো গ্যাৰেণ্টি নালাগে, একো নালাগে। আমি মাত্ৰ আমাৰ যুৱক যুৱতীসকলে যাতে কিবা এটা কৰি খাব পাৰে, তাৰ বাবে আমি 2 লাখ যুৱক যুৱতীক আমি 3টা কিস্তিত 2 লাখ টকা আমি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম। 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ আমি সুবিধা কৰি দিম। এই বছৰৰ পৰা আমি এটা নতুন আঁচনি হাতত লৈছো, যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম। কোনো বেংকৰো গ্যাৰেণ্টি নালাগে, একো নালাগে। আমি মাত্ৰ আমাৰ যুৱক যুৱতীসকলে যাতে কিবা এটা কৰি খাব পাৰে, তাৰ বাবে আমি 2 লাখ যুৱক যুৱতীক আমি 3টা কিস্তিত 2 লাখ টকা আমি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম। 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ আমি সুবিধা কৰি দিম। এই বছৰৰ পৰা আমি এটা নতুন আঁচনি হাতত লৈছো, যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম। কোনো বেংকৰো গ্যাৰেণ্টি নালাগে, একো নালাগে। আমি মাত্ৰ আমাৰ যুৱক যুৱতীসকলে যাতে কিবা এটা কৰি খাব পাৰে, তাৰ বাবে আমি 2 লাখ যুৱক যুৱতীক আমি 3টা কিস্তিত 2 লাখ টকা আমি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম।